তো ওয়েলকাম টু কামাল জাৰিয়া ব্লগ সব ৰাইজক নমস্কাৰ আৰু ওয়েলকাম। মই গৈ আছো আজি উখা পিকনিক খাবলৈ আপোনালোকৰ মাজত। আজি এক সপ্তাহ পিছত মই ভিডিঅ' লৈ আহিছোঁ। সব মই দুঃখিত আৰু আমাৰ 2023ৰ নতুন আপোনালোকক শুভেচ্ছা জনালোঁ আৰু সবক ওয়েলকাম জনালোঁ। সবে জানে আমাৰ নতুন বছৰৰ নিয়মবিলাক ভাল করে পালন কৰে আৰু পিকনিকত গ'লে আপোনালোকে ড্ৰিংক চিৰিং নকৰিব। 2000 নহয়, 5000 নহয়, পুৰা 15000 ফাইন মাৰিব। মই যোৱাকালি গৈছিলোঁ পিকনিক এটাত, মোৰ গাড়ীৰ লগৰীয়া এজনক ফাইন মাৰিছিলে 15000। আপোনালোকে সাৱধান হ'ব আৰু নতুন বছৰত শুভেচ্ছা জনাব। অনাগত দিনত যাতে আমালোকৰ যিমান ৰাইজ আছে আমি আমাৰ দিনটো ভালে যায়, তো সবকক মানে আমি হেৰি কৰোঁ, আদৰণি জনাওঁ নতুন 23ৰ। তো বলক আমি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, আপোনালোকক দেখাম। তো গাইজ আমি আহি পালোঁ উখা। তো মই দেখাই আছোঁ আপোনালোকক কি আনিছোঁ আজি। চাওক মাছ আৰু দাদা সিহঁতে জুই লগাই দিছে, ইয়াতে বনাব। সব মানে বহি আছে আৰু সবে বনাই আছে। আৰু গাইছ এটা কথা কি জানে, মই ইয়াত আহি এটা আচৰিত বস্তু পালোঁ। গছটো আছে কিন্তু গছৰ তলতো জ্বৰটো আপোনালোকে চাব পাৰে। ইয়াত চাওক, দেখিছে? একো নাই, এইটো ৱাৰপাৰ পুৰা চাব পাৰে, একো নাই। এইটো চাওক, ইমান ডাঙৰ গছ। আৰু গাইছ আহি পালোঁ আমি উখা। খাই আছে, চবে খাই আছে ইয়াতে। আৰু মই দেখাই আছোঁ কি মানে হেৰি হৈছে, চবে মানে চলি আছে, আপোনালোকে দেখিব পাৰে। ইয়াত চাওক, চব মানুহ, জেগাখন ইমান ধুনীয়া। উখা, এইটো উখা, এইটো পানীমূৰ হয়, এইটো চাইড পানীমূৰ হয়, এইটো উখা হয়। দেখি আছে, চবে মানে খাই আছে, মজা লাগে। আপোনালোকে আহক, নতুন বছৰত নতুন খাই যাওক। নতুন বছৰত কি আপডেট মানে কি আপডেট হৈছে, এইটো চাইডত পানীমূৰত গ'লে আপডেট পাই যাব, আপোনালোকে চাব পাৰে। মানে মই নতুন বছৰত চবক শুভেচ্ছা জনালোঁ আৰু চবে আহি ভালদৰে খাওক, যাতে আমাৰ নতুন বছৰত 2023ত মানে ভাল হয়। অনাগত দিনত আপোনালোকে চবে মানে মিলিজুলি মানে আমি চলোঁ একো লগত। আৰু চাব পাৰে উখাটো কিমান ধুনীয়া হৈছে, উখাটো চাব পাৰে আপোনালোকে একচুৱেলি। তো দেখি আছে আপোনালোকে, চব পুৰা মজা। আৰু ভিউটো চাওক আপোনালোকে, পানীটো ইমান ধুনীয়া, আপোনালোকে আহিব পাৰে। চবে খাই আছে, মজা এনজয় কৰি আছে। কথা সেইটো নহয়, কথাটো হৈছে কি মানে যাতে আমি মিলিজুলি এক লগত চলোঁ এইটো বছৰত 2023ত। আৰু এটা কথা, ড্ৰিংক চিৰিং নকৰিব, আপোনালোকক চবে ৰিকুৱেষ্ট কৰিছোঁ। আৰু খালে আপোনালোকে ঘৰত খাব পাৰে, এনজয় কৰিব পাৰে, কিন্তু ইয়াতে খাব নোৱাৰে। পিকনিক প্লেচত একচুৱেলি খাব নোৱাৰে, মানুহে বেয়া পায়। চাই আছে, চব মানুহে আপোনাৰ পূৰা হেৰি কৰি আছে, দেখি আছে, মজা লাগিছে। কিন্তু আশা কৰোঁ অনাগত দিনত আপোনালোকৰ চবৰ ৰাইজক ভাল থাকে আৰু মই ভাল। বলক আমি ভিডিঅ'টো আমি আৰু কিছুমান বস্তু আছে মই দেখাম, এইটো আপোনালোকে চাব। এই নৱবৰ্ষত আমাৰ জানুৱাৰী 2023 বহুত আৰু আনন্দ। এই বস্তুটো আমাৰ ৰাজ্যৰ আমাৰ ছাৰ আৰু ছাৰৰ মিছেছ। অ' বাইদেউ, নতুন বছৰত কিবা দিব? এইটো চাওক, আমাক ভাত চাত দি আছে। ৰাজ্যৰ গোটেই শুভেচ্ছা, আমাৰ ৰাজ্যৰ নৱবৰ্ষক শুভেচ্ছা জনালোঁ। আমাৰ ৰাজ্যৰ গোটেই নৱবৰ্ষৰ যিটো আমাৰ কামনা কৰে, যেন আমাৰ নৱবৰ্ষৰ যিটো ল'ৰা ছোৱালীয়ে নৱবৰ্ষৰ মানে যিটো আশা পূৰণ কৰে, সেইটো আমি বিচাৰোঁ। আমাৰ পানীমূৰত আহিছোঁ আমি নৱবৰ্ষৰ 2023 জানুৱাৰী আহোঁতে আমাৰ নৱবৰ্ষৰ আশা পূৰণ কৰক আমাৰ ৰাজ্যৰ। আৰু আমাৰ বাইদেউৰ বিষয়ে কিবা ক'ব নেকি? বাইদেউৰ খুব বাসনা কৰি আছোঁ নৱবৰ্ষত গোটেই আপোনাৰ এতিয়া ভাত খাব দিছোঁ অলপ। দেখাই দিছে ছাৰ, আমাৰ নতুন বছৰত কি হেৰি দিব, মেছেজ দিব? মোৰ নতুন বছৰত আমাৰ অসম ৰাজ্যৰ সকলো পৰিয়ালৰ শুভকামনা কাৰি আনক।
গোটেই ৰাইজৰ বাসীলৈ নতুন বছৰ শুভেচ্ছা জনালোঁ আৰু আমি আমাৰ অসম ৰাইজৰ উন্নতিটো আৰু প্ৰগতি অতি মানে অনাগত দিনত মানে যেনে আমাৰ সুন্দৰকৈ দুনিয়াটো মানে হেৰি হয় অনাগত দিনত আমাৰ অসম ৰাজ্যখন 2023 মানে ভালদৰে হ'ব ছাৰ। অতি শীঘ্ৰে আমাৰ ৰাজ্যখন প্ৰগতি আৰু বেছি হওক সেইটো মই বিচাৰোঁ। আমি অজৰ মানুহ গোটেই ভাৰতবৰ্ষৰ ৰাজ্যৰ ঘূৰি থকা মানুহ সেইকাৰণে আমাৰ গোটেই ৰাজ্যৰ প্ৰগতিটো চালে আমাৰ অসম ৰাজ্যখন প্ৰগতি হৈছে আৰু অনাগত এই বছৰত আৰু আমাৰ 2023 আৰু প্ৰগতি হ'বলৈ আমি আৰু বিচাৰোঁ। মানে চব ভালে ভালে যায় আৰু ভালে বিচাৰে আমাৰ চৰকাৰখনৰ ওপৰত ভালে আছে আমাৰ চৰকাৰে ভালে কাম কৰি আছে আৰু অনাগত বছৰত আমাৰ চৰকাৰে আৰু ভাল কাম কৰিব। আমি আৰু আজি যে আহিছে ইয়াতে আপুনি পিকনিক চব ফেমিলিক লৈ আহিছে। আমি আৰু নতুন বছৰৰ পিকনিক আমাৰ পৰিয়াল ৰিলেশ্যন লৈ আহিলোঁ। এই আমাৰ কাৰ্বি আংলং উকা পানীমূৰত আহিলোঁ। পানীমূৰ আৰু কাৰ্বি আংলং মানে এক জাগাত মানে এটা জাগাত দুটা পিকনিক প্লেচ। গোটেই অসমবাসীয়ে এই জেগাত এই ঠাইত মানে আহি কিনি আনন্দ লৈছে। আজি মই খুব ভাল পাইছোঁ আৰু আমাৰ ফৌজৰ মানুহটো খুব কম ছুটি পায়। সেইকাৰণে আমি আজি 2 দিন ছুটি লৈ ইয়াতে আহিলোঁ উকাত পানীমূৰত। খুব ভাল লাগিছে চাই কিনি প্ৰাকৃতিক সৌন্দৰ্য অসমৰ বিভিন্ন ঠাইত আমাৰ বহুত প্ৰাকৃতিক সৌন্দৰ্য আছে। চৰকাৰে বিচাৰিলে আমাৰ প্ৰাকৃতিক সৌন্দৰ্য বহুত ধৰণৰ মানুহ বাহিৰৰ পৰা আহি কিনি চাব পাৰিব আৰু ইয়াতে আমাৰ উকা পানীমূৰত পানীমূৰত নহয় অসমৰ বিভিন্ন ঠাইত আহি কিনি সৌন্দৰ্যটো ল'ব পাৰিব আৰু বাহিৰৰ মানুহ ইয়াত আহিলে আমাৰ আৰু বেছি মানে অসমৰ বাসীৰ কাৰণে প্ৰগ্ৰেছ হ'ব। সেইটোৱে মই থেংক ইউ ছাৰ, থেংক ইউ। আৰু এটা কথা কওঁ কি জানে আমাৰ চাহটো ছাৰ ভাই আমি কিয় হিংসা কৰোঁ ভাই, আমি একো ক'ত চলি আছোঁ। আপোনালোকে চাইছে এজন ইণ্ডিয়ান আৰ্মি কেনেধৰণৰ আপোনাৰ মেছেজটো দিছে আৰু আমি অকণমান বস্তুৰ কাৰণে আমি ইমান কাজিয়া কৰোঁ কিয় কৰোঁ ভাই, এইবোৰত নকৰিব লাগে। আৰু আমি অনাগত দিনত মানে যেনেদৰে আমাৰ দেশটো আৰু আগবাঢ়ি যায় আমি বাহিৰৰ নিচিনা আৰু আগবাঢ়ি যাব লাগে আমাৰ দেশটো আৰু চবে একলগত মিলিজুলি থাকিব লাগে। জয় হিন্দ, জয় ভাৰত। আপোনালোকে জানে মোৰ লগত কোন আছে, আমাৰ ছাৰ মানে ফৌজ আৰ্মি হয়। আমি আহিছোঁ একলগত আৰু আমি পিকনিক খাবলৈ আহিছোঁ উষা। আৰু ছাৰে কি কয় নতুন মেছেজটো আপোনালোকক দেখাওঁ আৰু ছাৰে ছুটি পাইছে। ছাৰ প্ৰথমে আপোনাৰ নামটো? মোৰ হয় SP গৌতমী সিংহা। মই ইয়াতে মানে পিকনিক খাব আহিছোঁ 2 দিনৰ ছুটি লৈ বৰ্তমান গুৱাহাটীত আছোঁ। ছাৰ আপোনাৰ ফটোটো দেখাই দিয়ক। ফটো আচ্ছা আমাৰ ছাৰে ওলাই আছে। দেখা পাই নেকি? দেখা পাই